BTRनि CRCC फोरजों एडुकेशनल क्लास्टर रिसोर्सेस सेंटर कोअर्डिनेटरनि सायाव दिनै गोनांथारै सावरायदों। CRCC फोरा सोलोंथाइ बिथिङाव माबादि नोजोर लाखिनांगौ बेनि सायाव गुवारै सावरायदों आरो सुबुरुन होदों। BTRनि गाहाय खुंगिरि प्रमद बर', केबिनेट मन्त्री गोरा ब्रह्म, MLA लरेन्स इस्लारि, MLA जिरन बसुमतारी, मावफुं सोद्रोमा डॉक्टर नीलज सरगियारि, रेवरेवा नार्जिहारि, गसाइगाव बीएड कलेजनि गोरायुं अजित बर', BTCनि एडुकेशनल सेक्रेटारि अमर ज्योति बर्मन, क'क्राझार जिल्ला बेंगिरि बर्णाली देखा आरो BTCनि सोलोंथाइ बिथोनगिरि जगदीश प्रसाद ब्रह्मआ बाहागो लादों। बे गोनां सावरायनायनि उनाव BTRनि गाहाय खुंगिरि प्रमद बर'आ खौरांगिरिनि गेजेरजों मा बुंदों फै आबुं बाथ्राखौ मिथिना लानि। चारिখন डिस्ट्रिक्टर प्राय 500 जिखिनि CRC আছে তেখেতসকলৰ লগত এটা ওয়ার্কশপ ইয়াত কনফারেন্স এটা ৰাখা হৈছে আৰু সকলো CRC উপস্থিত হৈছে। আমাৰ এলিমেন্টাৰী আৰু সেকেন্ডাৰী এডুকেশনত CRC সকলৰ ডাঙৰ এটা ভূমিকা আছে। বহুত দিনৰ পৰা তেখেতসকলে আমাৰ কোৱালিটি এডুকেশনৰ কাৰণে এফেক্টিভ লাৰ্নিং টিচিং লাৰ্নিং প্ৰসেসটো এফেক্টিভলি কৰাৰ কাৰণে বহুতখিনি কাম কৰি আছে। কিন্তু তেখেতসকলৰ বিভিন্ন অভাৱ অভিযোগ সমস্যাবিলাক আগত তেনেকুৱা খুনা হোৱা নাছিলে আগৰ চৰকাৰৰ সময়তো। তো আজি তেখেতসকলক মাতি তেখেতসকলৰ বিভিন্ন সমস্যাবিলাক আমি শুনিছোঁ আৰু তেখেতসকলৰ কি এডুকেশনটো শিক্ষাটো আগুৱাই লৈ যোৱাৰ কাৰণে কি কাম কৰাটো তেখেতসকলে বিচাৰে এইখিনি কথা আমি সবে আলোচনা কৰিছোঁ। আৰু আজি তেখেতসকলৰ পৰা শুনাৰ পিছত আমাৰ কিছুমান ৰিসোর্স পাৰ্সনবিলাক কোৱাৰ পিছত এটা মাহল এটা পৰিৱেশ এটা BTRত আহিছে। আমি যোৱা 2 বছৰত আমাৰ চৰকাৰ আহাৰ পিছত শিক্ষাটো প্ৰাধান্য দি বহুতখিনি কাম কৰি আছোঁ আৰু অনাগত দিনত আমাৰ যেটো স্কুল এডাপশন প্ৰগ্ৰাম BTR গভৰ্নমেন্ট কাউন্সেলিং প্ৰগ্ৰাম আৰু CRC সকলক আজি ষ্ট্ৰেংথেন কৰাৰ কাৰণে তেখেতসকলক বিভিন্ন প্ৰক্ৰিয়াৰে সাপোৰ্ট কৰাৰ যেটো প্ৰগ্ৰাম এই সকলো লৈ পেলাই মই আশা কৰিছোঁ আৰু এটা 2 বছৰৰ পিছত গোটেই BTRৰ এডুকেশনৰ সিনাৰিওটো চেঞ্জ হ'ব, লাহে চেঞ্জ হৈ আহিছে। গতিকে মই CRC সকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আৰু ভালকৈ কাম কৰিবলৈ তেখেতসকলক মই অনুৰোধ কৰিছোঁ। ইতিমধ্যে কেৱল BTRৰ নহয় অল অভাৰ অসমৰ ভিতৰতে বাক্সা জিলাত আটাইতকৈ ড্ৰপ আউট ষ্টুডেণ্টৰ সংখ্যা বেছি। এইটো বিষয়টো আজিৰ মিটিঙত মানে স্থান লাভ কৰিলে নহয়। চাওক ড্ৰপ আউটটো আমাৰ আগত কমি গৈছিলে, ইয়াৰ পিছত আকৌ বাঢ়ি গৈছে লাহেকৈ। তো এইটোৰ ওপৰত আমি এতিয়া কাম কৰিবলৈ ওলাইছোঁ আৰু এলিমেণ্টাৰীতকৈ সেকেন্ডাৰী বা ওপৰত যিমান যায় ইমান ড্ৰপ আউট হৈ যায়। তো বহুত ল'ৰা ছোৱালী হয়তো এফৰ্ড কৰিব নোৱাৰে, বহুতখিনি সমস্যা আছে। এতিয়া আমি যিবিলাক ষ্টুডেণ্ট সুপাৰ 50 কৰিছোঁ বা বিভিন্ন প্ৰগ্ৰামত পাইছোঁ, বহুত ল'ৰা ছোৱালীয়ে আজি এফৰ্ড কৰিব নোৱাৰে তেনেকা হৈছে। আৰু ইয়াৰ বিভিন্ন কাৰণ আছে, কাৰোবাৰ আৰ্থিক কাৰণ, কাৰোবাৰ বেলেগ কাৰণ আছে। সো সেই কাৰণবিলাক আজি আমি ষ্টাডি কৰি আছোঁ আৰু মই আশা কৰিছোঁ যে সেইখিনি গোটেই ষ্টাডি কৰাৰ পিছত আমি সব মেজাৰ্ছবিলাক ল'লে ড্ৰপ আউটৰ আমাৰ 100% কমি যাব আৰু কোৱালিটি এডুকেশনটো আমি 100% এনশিওর কৰিব পাৰিম। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इकोनॉमिक्स, इंग्लिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइंस आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।